পলাশ মিনি ব্লগৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পথাৰলৈ মাছ মাৰিবলৈ বুলি ওলাইছোঁ। আমি মাছ নামাৰোঁ, আমাৰ আইতাহঁতে মাছ মাৰিবলৈ গৈছে। আপোনালোকক দেখাওঁ আজি কেনেকৈ মাছ মাৰোঁ। লগত আছোঁ মই। এয়া আমাৰ বিটা মণ্ডা আছে, এয়া আমাৰ আছে পাৰ্টি। তো আমাৰ লগত চাই থাকিব ভিডিঅ'। আপোনালোকে চাব পাৰে আমাৰ কৌশিক দাগত আছে। নিলে আমি সেয়া পালোঁ আমাৰ গন্তব্যস্থলী। আপোনালোকক দেখাই আছোঁ গাইছ, মাছ মাৰি আছে গাইছ। তো আপোনালোক দেখাই আছোঁ মৰে আছে গাইছ, চাব পাৰে আপোনালোকে। মাছ যদি পোৱা নাই দেই গাইছ, কিন্তু এটাও এয়া মাছ মাৰি আছে গাইছ, মাছ ধৰি পোৱা নাই। বহুত গৰম দিছে গাইছ, সেইকাৰণে ভিতৰ বনাতে গা ধুই দিলে পুখুৰীৰ পানীখিনি বিৰাট ঠাণ্ডা, গা ধুবলৈ আহিব আমাৰ ইয়াত। তো আজিলৈ ইমানে গাইছ, ভিডিঅ'টো ফাল্টু ভিডিঅ' বনাইছে, চাবলগীয়া বিশেষ একো নাই। তথাপিও যদি চাই আছে লাইক কৰিব, চেনেল ছাবস্ক্ৰাইব কৰি নাপাহৰিব। পলাশ ব্লগ চাই থাকিব। বাই বাই।